হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ গাইজ? ৰাতিপুৱা ৰাতিপুৱা আহি গ'লোঁ আজি, যিহেতু দেখা পাইছে ৰাতিপুৱা হৈ আছে। এতিয়া আপোনাৰ বাজিছে 5টা বাজিছে আৰু আমি গৈ আছোঁ আজি আপোনালোকক লৈ যোৰহাটৰ মহালয়া দেখুৱাবলৈ। যিহেতু আপাৰ আছামৰ যোৰহাটৰ মহালয়া বহুত ধুনীয়া হয়, বহুত মানুহ ওলায়, সেইবাবে আজি ভাবিছোঁ আপোনালোকক যোৰহাটৰ মহালয়া দেখুৱাম। তেনে ব'লক গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ চব আৰু এটা কথা ক'বলৈ থাকি গ'ল। ৱেলকাম টু মাই ইউটিউব চেনেল ছাছপেণ্ডেড লাইফ কৌশিক। গাইজ ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আশিরের শারদ প্রাতে বেজে উঠেছে আলোকমঞ্জি। আৰু গাইজ দেখা পাইছে আমি ওলাই আহিলোঁ। যিহেতু টাইম বেছি হোৱা নাই, 5টা বাজিছে, কিন্তু কুঁৱলী দেখা পাইছে আপোনালোকে। আৰু গাইজ এইবাৰ যিহেতু মানুহ হ'ব যেন লাগিছে, কিয়নো যোৱা বছৰ কৰোণা মহামাৰীৰ বাবে মহালয়াসমূহ হ'বলৈ দিয়া নাছিলে, যিহেতু আপোনালোকে সকলোৱে গম পায়। কিন্তু এইবাৰ হ'ব যেন লাগিছে। আৰু গাইজ এইবাৰ প্ৰশাসনে বহুত নিয়মো বান্ধি দিছে, আপোনালোকে গম পায় সকলোৱে। আৰু এইবাৰ আপোনাৰ গাইজ বিভিন্ন মিঠাই দোকানসমূহ আৰু আপোনাৰ বিভিন্ন পূজা সমিতিৰ পৰা যিবোৰ সাংস্কৃতিক অনুষ্ঠান কৰে সেইবোৰো মানে বন্ধ কৰি থৈছে, আৰু 5টাৰ পিছতহে মানুহক যাবলৈ আদেশ দিছে। সেইবাবে মানুহ দেৰিকৈ ওলাইছে এইবাৰ যিহেতু। আৰু গাইজ ব'লক গৈ থাকোঁ আমি এতিয়া। আৰু গাইজ আমি আহি পাই গ'লোঁ যোৰহাটৰ লাহটি। যিহেতু দেখা পাইছে ইয়াৰ পৰা মানুহ ষ্টাৰ্ট হৈ যাব। আপোনালোকে মানুহ চাব এতিয়া কিমান মানুহ হয় যোৰহাটৰ মহালয়াত। আৰু গাইজ আপোনালোকে কমেণ্ট কৰি কথা এটা জনাবচোন, এইবাৰ দুৰ্গা মা কিহত আহিব, মানে দেৱী মা কিহত আগমন কৰিব আৰু কিহত গমন কৰিব, সেইটো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন গাইজ। এতিয়া গাইজ আপোনালোকে এনজয় কৰক যোৰহাটৰ মহালয়া। ব'লক গাইজ। আৰু গাইজ যোৰহাটৰ কেবিৰত পালোঁ আমি এতিয়া। যিহেতু বাইক সোমাব নিদিয়ে মেইন ৰাস্তাত, সেইবাবে আমি কেবিৰত হৈ থানা ৰোডত বাইক ৰাখিব লাগিব গাইজ। এতিয়া আমি এইফালে যিহেতু যাব নোৱাৰিম, এইফালে সোমাই যাব লাগিব। আপোনালোকক এইফালে বাইক চাইক ৰাখি আপোনালোকক দেখুৱাই আছোঁ, ব'লক। আৰু এইয়া গাইজ আমি আহি পাই গ'লোঁ যোৰহাটৰ মহালয়াত। গাইজ দেখা পাইছে মানুহৰ প্ৰচণ্ড ভিৰ হৈছে। তেনেহ'লে ব'লক গাইজ আৰু বেছি কথা নাপাতি আজি আপোনালোকক দেখুৱাই যাওঁ যোৰহাটৰ মহালয়া। তেনেহ'লে ব'লক সকলোৱে মিলি জুলি চাওঁ যোৰহাটৰ মহালয়া।
গাইজ সময় বহুত হ'ল, দেখা পাইছে সকলো মানুহ ঘৰলৈ গৈ আছে, তেনে ব'লক আমি গৈ থাকোঁ। চ' গাইজ দেখা পালে এয়া আছিল যোৰহাটৰ মহালয়া। ভিডিঅ'টো চাব সম্পূৰ্ণ, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'তে। আজিৰ কাৰণে বাই বাই।